নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ সৰু ইউটিউব চেনেলটোলৈ। অলপ ফুৰিবলৈ যাওঁ বুলি ভাবিছোঁ। ফুৰিবলৈ বুলি নহয় আৰু সৰু কাম এটা আছে, ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আপোনালোককো দেখুৱাওঁ। বহুত ৰ'দ দিছে, টিকাফটা ৰ'দ দিছে। এয়া আপোনালোকে চাওক, দেখিব পাৰিছে কিমান ৰ'দ। ওপৰৰ পৰা চাওক, এয়া সূৰ্য দেৱতা পূৰা দি আছে টিকাফটা। ব'লক আপোনালোক গৈ পাই পেলাই দেখুৱাই আছোঁ। আৰু মই এতিয়া ৰখি আছোঁ লিফ্টৰ কাৰণে। আহি আছে, বেছি সময় নাই, আহি পালেহি। ফেনখন চলাই ল'লোঁ, যাম গ্ৰাউণ্ডলৈ। আহি আছোঁ তললৈ, আৰু আহি এতিয়া পালোহি গ্ৰাউণ্ড ফ্ল'ৰ পালোহি। আৰু এতিয়া যাম চাইকেলত। চাইকেল ইয়াতে আছে, এখন গিয়াৰ লগা চাইকেল। ইয়াতে আপোনাৰ যথেষ্ট গৰম হৈছে, প্ৰায় 40ৰ পৰা 42 ডিগ্ৰী গৰম ডেইলি। ওচৰতে, বৰ বেছি দূৰ নহয়, 1.5 পৰা 2 কিলোমিটাৰ দূৰ হ'ব। মই হাইৱে পালোহি। এইটো ঘোঁৰা আহি আছে, দেখিছেনে? গৰম পূৰা মজা দি আছে, পূৰা গাৰ ঘাম ওলাই গৈছে। ওলাবও লাগে, যিহেতুকে বেলেগ কামটো ইয়াত কষ্ট তেনেকৈ কৰা নহয়। গাৰ ঘামটো অলপ ওলাই যাব পাৰিলে নিজৰ কাৰণে ভাল, স্বাস্থ্যৰ কাৰণে। এটা কথা পাহৰিছিলোঁ, আজিতো দেওবাৰ। এটা আপোনাৰ সাপ্তাহিক বজাৰ এখনো বহে সৰুকৈ। এয়া দোকান খুলিবলৈ আৰম্ভ কৰিছে আৰু। কিহৰ দোকান? কাপোৰৰ দোকান নহয়, জোতা চেণ্ডেলৰ চাগে। এইখিনিতে আপোনাৰ বাবুদাৰ গানটোলৈ মনত পৰি গৈছে, পেডেল মাৰি মাৰি চাইকেল চলাই মই যেনিবা ভণ্টিৰ ঘৰলৈ নাযাওঁ, এইফালে চিধা যাম নানাকাৰাম গুড়া, আৰু অলপ দূৰ আছে আৰু পালোহিয়ে। এয়া আপোনালোকৰ মাৰ্কেট দেখুৱাইছোঁ, মাৰ্কেট ষ্টাৰ্ট হ'ব। কৰোণাৰ প্ৰভাৱ বজাৰত পৰিছে, বহুত মানুহ কম। সোনকালে বহুত মানুহ থাকে, আজি মানুহে নাই, বহুত কম হৈছে। আপোনালোক কিবা লাগে যদি ইয়াত আহি নিব পাৰিব, আহি যাওক হায়দৰাবাদলৈ। শাক পাচলি, আলু। জোতা লাগিব নেকি? জোতা ফিক্স প্ৰাইচ 350 টকা। চব 350 টকা, লাগিলে ল'ব পাৰে, আহি যাওক। বহুত গৰম উঠিছে, ব'লক অলপ কুঁহিয়াৰ ৰস খাই লওঁ। আইচ দে না, আইচ দিয়া। এনেকৈ খাওঁ নেকি মাস্ক লগাই পেলাই? নাই, খুলি লওঁ মুখুৰাটো। মুখুৰা বুলি ক'লোঁ। আল্টিমেট এই গৰমত। মই যিটো কামৰ কাৰণে হৈছিলোঁ, যিটো কনফিউজন আছিলে, বুজি পালোঁ হ'ল। সেইটো আপোনালোকৰ তাত গৈ পেলাই দেখুৱাই আছোঁগৈ, মানে ঘৰত গৈ পেলাই আৰু ৰুমত গৈ পেলাই ক'ম কি কাৰণে আহিছিলোঁ। ভাই ये कैसे रहते? हाँ दर्जन 50, 12 পিচ का 50 रुपया। হয়, আপোনালোকে ঠিকে শুনিছে, 12 পিচ কঁঠালৰ দাম 50 টকা। 12 পিচ মানে 12 ফুটাৰ দাম 50 টকা। কৰোণা আহি পেলাই কঁঠালৰ গুটি দামৰ লগতে কঁঠালৰ দাম বঢ়াই দিলে। ৱাহ, क्या बात है करुणा।
বাপ্পা ইমান ডাঙৰ বিল্ডিং কোনেনো থাকবা আমি যদি অলপ পইচা পাই যোৱা হ'লে ইয়াতকৈ ডাঙৰ বনাই দিলোহেঁতেন বাপেকে। ফাইনেলি আহি ৰুম পাই গ'লোহি। আপোনালোকক কৈছিলোঁ যে মই কি কাৰণে গৈছিলোঁ, কাৰণটো এইটো, আজি 2 মাহৰ আগতে মই ট্ৰেইনত টিকেট কৰি দিছিলোঁ, মানে ঘৰলৈ যাম বুলি। বহাগ মাহত নাপালোঁ ট্ৰেইনৰ টিকেট, এপ্ৰিলত যিহেতু বহুত ৰেচ। ইয়াত মাহত 4খন ট্ৰেইন, মানে সপ্তাহত অকল এখন ট্ৰেইন দিয়ে ঘৰলৈ যাবৰ কাৰণে। আৰু মোৰ টিকেট আছে আজি দেওবাৰ 1 তাৰিখ, অহা 15 তাৰিখে, মানে মে' মাহৰ 15 তাৰিখে মোৰ টিকেট আছিলে। মোৰ টিকেটটো RAC আছিলে। RAC মানে হ'ল আপোনাৰ ৰিজাৰ্ভেশ্যন এগেইনষ্ট কেঞ্চেলেশ্যন। এতিয়া মোৰ ছিট নম্বৰটো, ডব্বাৰ নম্বৰটো ইয়াত যিটো মতে আছে সেইটো নহয়, মানে আপোনাৰ মোবাইলত 24 ঘণ্টাৰ আগত SMS আহিব। মানে আমি যদি 15 তাৰিখে যাওঁ, মানে 14 তাৰিখে SMS আহিব, সেই SMS মতে গৈ পেলাই ট্ৰেইনখনত উঠি ট্ৰেইনৰ ছিট ধৰি পেলাই বহিব লাগিব। ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে। ইয়াত শুনি আছোঁ আজি দেওবাৰ 2 তাৰিখ, কালিলৈ 3 তাৰিখ, কাইলৈৰ পৰা হয়তো ইয়াত লকডাউন হ'বও পাৰে। ডাঠি ক'ব পৰা নাই, তথাপিতো যিমানখিনি শুনিছোঁ তথাপিতো মানে ডাউট হৈ আছে আৰু লকডাউন হয়তো হ'বও পাৰে নহ'বও পাৰে। সেইটো কাৰণে মই গৈছিলোঁ, টিকেটৰ কথা জানিবলৈকে গৈছিলোঁ, সুধি আহিলোঁ। কনফাৰ্ম অলৰেডি হৈ গৈছে বুলি ক'লে, চিন্তা কৰিবলগীয়া কাৰণ নাই। যেতিয়া যাম তাৰ আগত মানে 14 তাৰিখে SMS আহি যাব, আমাৰ 15 তাৰিখে টিকেট আছে। গতিকে এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। যদি আপোনালোকে চাই ভাল পালে লাইক কৰিব, যদি ভাল পালে কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি লগতে ওপৰত থকা ঘণ্টা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। ধন্যবাদ, নমস্কাৰ।